everyone, welcome back to my channel. More channel লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই অলি। আজি আপোনালোকক মই এটি বস্তু দেখাম। এয়া চাওক গিফট। আৰু এই গিফটটো কাৰ বাবে জানেনে? মোৰ পেহীৰ ল'ৰা অভিৰাজৰ আজি জন্মদিন। আপোনালোকে তাক দেখিছে, মই আপোনালোকক আগতে চিনাকি কৰি দিছো। তো এই যোনটো গিফট, এই গিফটটো মই এতিয়া নিদিওঁ। তাৰ সন্ধিয়া সময়ছোৱাত তাৰ কেক কাটিং হ'ব, তাৰপিছত এই গিফটটো দিম। তো ব্লগ চাওঁ যে অভিৰাজে ঘৰত কি কৰি আছে আমাৰ বাৰ্থডে বয়জন। এয়া পেহীহঁতৰ ঘৰত আহি পালোঁ। এয়া বাৰ্থডে বয়ৰ দেউতাক হয় আৰু এয়া মা, এয়া পেহা আৰু এয়া পেহী। আৰু এটা বস্তু দেখাওঁ আপোনালোকক, এই চাওক কল দেখিছেনে নাই? এয়া কল, চাওক কল মজা, পকিলে খাব লাগিব। তো ব্লগ বাৰ্থডে বয়জন কি কৰি আছে চাওক। এয়া বাৰ্থডে বয় বাইকজনী টোপনিৰ পৰা শুই উঠিছে। কিবা কবা? বাৰ্থডে বয় ক'ত? বাৰ্থডে বয় ক'ত বা নাজানো, বাৰ্থডে বেলেগৰ, কিন্তু ময়ে শুই লৈছো। আৰু এই অৱস্থা পিছত একো কৰা নাই নেকি? হা, ডেকৰেশ্যন কি হ'ল? এয়া আমাৰ বাৰ্থডে বয়, এয়া হ'ল আমাৰ অভিৰাজ। আপোনালোকক চিনাকি কৰি দিছো আগতে। অভিৰাজ কিবা কবা? কোৱা, কি কবা? কোৱা। আজি মোৰ বাৰ্থডে। তাৰপিছত আজি এনজয় হ'ব। কেনেকুৱা এনজয় কৰিবা? বহুত মানে কেনেকুৱা লাগিছে তোমাক আজি? আজি তোমাৰ বাৰ্থডে, তলত খোৱা লোৱা বনাই আছে বস্তুবিলাক, ভাল লাগিছে? আৰু ইপিনে গ্ৰাউণ্ড ফ্ল'ৰত সন্ধিয়াৰ বাবে বিশেষ আয়োজন চলি আছে। তেওঁলোকে যোগাৰ কৰি আছে। তেতিয়াহ'লে ডেকৰেশ্যন কৰিবা নে নাই? কৰিবা? ক'ত থৈছা বস্তুবিলাক? ইয়াতে। তেতিয়াহ'লে ডেকৰেশ্যন হ'ব। তেতিয়াহ'লে আমি আমাৰ অভিৰাজৰ লগত আমি বাৰ্থডেৰ বাবে আমি কি কৰিম? ডেকৰেশ্যনৰ বাবে আমি এতিয়া ৰেডি কৰিব লাগে ন? তেতিয়াহ'লে লৈ আহা, আমি ৰেডি কৰোঁ। আপোনালোকে চাই থাকক। এয়া হ'ল তেওঁলোকৰ মন্দিৰ। জন্মদিন বুলি পেহীয়ে ঘৰতে শৰাই এখন আগবঢ়াইছে। এয়া প্ৰসাদ চাওক, জন্মদিন বুলি ঘৰতে প্ৰসাদ দিছে পেহীয়ে। তো এয়া প্ৰসাদ মই খাওঁ। প্ৰথমে এটা সেৱা কৰি লওঁ। ডেকৰেশ্যন কৰাৰ আগতে আপোনাক এটা বস্তু দেখাওঁ বোলা। এয়া হৈছে কুকুৰাঝাৰৰ কলেজ ফিল্ড। সন্ধিয়া সময়ছোৱাত ডেকা ল'ৰাবোৰে ইয়াত ফুটবল খেল খেলে। মোটামুটি ৰেডি হৈ আছে। তো আমাৰ এতিয়া লাহে লাহে আমি আৰু ডেকৰেশ্যনটো কৰা যাওক নে কি কোৱা মূৰ্ছনা? লগালে হ'ল আৰু। অলিবা হ'লনে নাই? অলিবা হৈছে মোটামুটি, ফাইনেল ডেকৰেশ্যনটো বাকী আছে। তো কৰি লওঁ, কৰাৰ পিছত আপোনালোকে দেখাব। ইপিনে তেওঁলোকৰ মোটামুটি বনোৱা হৈয়ে গ'ল। তো অকণমান বাকী আছে তেওঁলোকৰ। তো গোটেইবোৰ হৈয়ে গ'ল। মোটামুটি ৰেডি হৈ গৈছে, ৰন্ধা কৰা হৈ গ'ল আৰু আমাৰ ওপৰত ডেকৰেশ্যনো হৈ আছে। তো ডেকৰেশ্যনো হৈ যাব, তাৰপিছত আমি কি কৰিম? আমাৰ নিজৰ ড্ৰেছ আপ কৰিব আছে। ড্ৰেছ আপ কৰিব আছে। ড্ৰেছ আপ কৰাৰ পিছত আমি
কেক কাটিম অকল বাৰ্থডে ডেকোৰেশ্যন কৰিলে নহ'ব না নিজকে ডেকোৰেশ্যন আচ্ছা ধুনীয়াকৈ সাজি কাচি আহিব লাগিব হয় নে নহয় তা বোলে ওপৰত যাওঁ তেতিয়াহে আপোনালোকে চাব নহ'লে নাচাব নহয় তো এবাৰ ডেকোৰেশ্যন চাই আহোঁ ডেকোৰেশ্যন হ'লনে নাই আহক দেখাই চাওক ওপৰৰ পিনে কেনেকৈ ক'লা ডাবৰে আৱৰি ধৰিছে চাগে বৰষুণ হ'ব তাৰে সম্ভাৱনা আৰু ইপিনে খেল হৈ আছে তো ফাইনেল ডেকোৰেশ্যন হৈ গ'ল চবখিনি যিহেতু ৰেডি হ'ল এতিয়া আমিও ৰেডি হওঁ আমি অকণমান ফ্ৰেছ হৈ লওঁ কাৰণ বহুত গৰম লাগিছে হয়নে তেতিয়াহ'লে আপোনালোকক ডাইৰেক্ট কেক কাটিঙত লগ পাই আছোঁ তো ফাইনেলি মই ৰেডি হৈ গ'লোঁ এয়া চাওক তো এতিয়া যাওঁ বেছি দেৰি নকৰোঁ আৰু লগত এই গিফ্টটো তাক দিম তেতিয়াহ'লে বোলক এতিয়া আমাৰ ভাইটি অভিৰাজে কেক কাটিব কেক কাটিং হৈ গ'ল এতিয়া ফটোশ্বুট হৈ আছে ইপিনে চাওক আমাৰ মূৰ্ছনা বাইদেৱে ফটো উঠাই আছে আৰু ইপিনে আমাৰ তনুশ্ৰী বাইদেউ চাওক আৰু এয়া হ'ল আমাৰ মৰমৰ ককা কাটিং যেহেতু হৈ গ'ল এতিয়া বলক গিফ্ট দিম এয়া হ'ল অভিৰাজৰ গিফ্ট আৰু মই তাক দি দিলোঁ এয়া কেক আৰু স্প্ৰাইট ফাৰ্ষ্ট কেক খাম তাৰপিছত স্প্ৰাইট খাম আৰু পিছততো ডিনাৰ বাকীয়ে আছে तो पार्टी शुरू हुई है মই দুই গ্লাছ খাম मैं खाइसे ग्लास এতিয়া আমাৰ ফটোশ্বুট কৰা টাইম তো আমি ফটো উঠি লওঁ নেকি ফালে ফটোগ্ৰাফি চলি আছে চোৱা চাও মুছনাই কেনেকুৱা ফটো উঠাইছে দেখাই দিয়া মই ফাৰ্ষ্ট টাইম কবাচোন কেনেকুৱা হৈছে ইটো নহয় ইটো মই বা ইমান ধুনীয়া ফটো উঠাইছা মুছনা মজা মজা আৰু আছে এই দুইখন মই তুলিছো দে কেনেকুৱা হৈছে জনাব মজা হৈছে মজা মইতো কৰি দিলো ভাল হৈছে বুলি আপোনালোকে কি কয় মানে কি ক'ব আৰু কি কৰিবা এতিয়া এতিয়া লাহে লাহে খোৱাৰ সময় হৈ গৈছে ডান্স কৰিবা নেকি তেতিয়াহ'লে ইহঁত বোলে ডান্স কৰিব তেতিয়াহ'লে বোলক চাই লওঁ ডান্স ময়ো ভাবিলোঁ ভণ্টি ভাইটিসকলৰ সৈতে ডান্স কৰোঁ অকণমান
এইখিনিতে সামৰণি মাৰিব লাগিব কাৰণ অকণমান কাম আছে আৰু মই ইয়াতকৈ চাগে বেছি কৰিব নোৱাৰিম তো আজিলৈ এইখিনিতে তাৰ আগত কি যদি আপোনালোকক ব্লগটি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু কি